নমস্কাৰ বন্ধুসকল, কি খবৰ? মই বহুত সুখী আছো, মই বহুত হেপ্পী আছো। এতিয়া বৰ্তমান যিখিনি জাগাত আছো মই, কথাটো হ'ল যে এতিয়া কৰোনা 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 হৰ জাগা মে কৰোনা হে ভাই। তোমালোকে চোন জানাই আমাৰ ভাৰত চৰকাৰে আমাৰ ভাৰত লকডাউন দিছে প্ৰায় 21 দিন। তাৰ লগতে আমাৰ অসমো 21 দিন লকডাউন আছে। গতিকে বহুত জাগাত বহুত মানুহ গৈ পিনে আটক পৰিছে, কাৰণ তেখেত আহিবও পৰা নাই। যিখিনি জাগাত মই আছো এইখিনি জাগাত মই পৰিৱেশ বাৰু দেখাম। ইয়াৰ কাৰণে মই কৈ আছো যে গাঁৱলীয়া জাগাত যেনেকুৱা আমাৰ বজাৰ আছে, এই বজাৰত আহিব নোৱাৰিবা। দোকান হয়তো দোকান এটা দুটা খুলিছে, বাকীবিলাক চব বন্ধ। আগৰ দৰে ঘূৰা ফুৰা কৰিব নোৱাৰা। মই ভাবো লকডাউন দিছে, তোমালোকে মানি চলা। এইটো আমাৰ নিজৰ ছেফটিৰ কাৰণে। আজি যিবিলাক মানুহে পুলিচৰ হাতত মাৰ খালে, কোবাই দিলে, বাৰী খালে, তেখেত তেনেকুৱা মানুহ এনেই ৰাস্তাত কোনো কাম নাই ধান্দা নাই, এনেই ৰাস্তাত বাইক ওলাই লৈ গৈছে ৰাতিপুৱা। কিছুমান আছে এনেই ঘূৰি ফুৰি থাকে বাইক লৈ, টাউনৰ অৱস্থা হাল অৱস্থা চাব যায়। গতিকে তেখেতৰ পুলিচে মাৰিবই। মোৰ লগৰ কেইটাক মই সদায় কৈ আছো, আৰু যিবিলাক মোক চিনি পোৱা তোমালোকক মই সদায় কৈ আছো, বিশেষ কাৰণ থাকিলে ওলাবা। আৰু যদি কোনো কাৰণ নাই, এনেই ঘূৰি ফুৰি লাভ নাই, নোলাবা। কাৰণ কথাটো হ'ল যে বহুত ৰিকুৱেষ্ট কৰিছো, তোমালোকে এইকেইদিন ঘৰত থাকিবলৈ চেষ্টা কৰা। গতিকে স্কুল কলেজ চব অলৰেডি চব বস্তু বন্ধ হৈ আছে। ঘৰত থকা টাইম পাছ কৰা, সদায় ইউটিউবত ভিডিঅ' চাই থাকা, যিবিলাক দেখা নাই এইবিলাক দেখি থাকা। বাহিৰত ঘূৰি ফুৰিলে এনেও বেমাৰ হ'ব পাৰে। সেইকাৰণে মই তোমালোকক সদায় কৈ আছো, এইকেইদিন তোমালোকে বাহিৰত নাযাবা বুলি। খুব বেছি দৰকাৰ হ'লেহে যাবা। বহুত ৰিকুৱেষ্ট, তোমালোকে ঘৰৰ পৰা বাহিৰত নাযাবা। সদায় ঘৰত থাকিবলৈ চেষ্টা কৰা। ঘৰৰ পৰা বাহিৰত যদি যোৱা, পুলিচৰ পিটন খাৱাটো খাবাই, কিন্তু বেমাৰত পৰি নিজৰ জীৱন একেবাৰে পৃথিৱী এৰি গুচি যাব। গতিকে তোমালোকে সাৱধানত থাকা, য'ত আছা তাতেই থাকা। লাগিলে য'ত দিনত 3 বাৰ খোৱা, তাতে লাগিলে 2 বাৰ খোৱা, এবাৰ খোৱা, জাগাত থাকা। এনেই ৰুমত বহি বৰিং হৈ আছিলোঁ, সেইকাৰণে চাদৰ ওপৰত আহিলোঁ হঠাৎ। কিনো ভিডিঅ' বনাম, এনেই টাইম পাছ কৰিম জাষ্ট। ইয়াত আৰু এটা চাদৰ ওপৰত আছোঁ মই, ইয়াত চাইডৰ ফালে লোকেশ্যনটো দেখাব পাৰিম। এইখিনি যদি তোমালোকে বিচাৰিছে ৰাস্তা ঘাটৰ পৰিস্থিতি চাবলৈ, তেনেহ'লে মই দেখাই আছোঁ, তোমালোকে চাই থকা। এয়া হ'ল মই ইয়াত চাদৰ ওপৰত আছোঁ এতিয়া। ইফালে চাওক ৰাস্তা ঘাট চব বন্ধ। মানে মই কেমেৰাটো ঘূৰাই দি আছোঁ বাৰু। মই কেমেৰাটো ঘূৰাই চাওক, ইয়াত আহিছোঁ চাওক, এইটো চাওক ৰাস্তা ঘাট। যিটো ৰাস্তাত নেকি দিনত সদায় মানুহ আপ ডাউন কৰি থাকে, সেইটো ৰাস্তাত। আৰু এতিয়া একো নাই ৰাস্তাত, এটা কুকুৰ নাই। এয়া চাওক, এইখিনি মই দেখাব পাৰিম আজি কাৰণ মই এটা বিল্ডিঙৰ ওপৰত আছোঁ। যোনটো বিল্ডিঙত থাকোঁ সেই বিল্ডিঙৰ ওপৰত আহিছোঁ মই। কথাটো হ'ল এইখিনি, ইফালে চাওক চব এইবিলাক, এইটো হ'ল ৰাস্তা। এইফালে এটা দুটা দোকান তাতে এটা দোকান চাই আছে না, মানুহ স্কুটি লৈ থিয় হৈ আছে, তাতে এটা দোকান আছে। আৰু ইফালে চব মানে বাহিৰত ওলাব পৰা নাই, যে বৰিং লাগি আছে। কি কৰোঁ, তলত থাকোঁ আৰু ওপৰত এইখিনি আৰু। গতিকে চাওক, তলতে স্কুল, এইটো হাই স্কুল হয়, এইটো ছাবজেক্ট বাংলা ছাবজেক্ট হাই স্কুল হয়, এইটো বাঙালী স্কুল। এণ্ড নাইচ লুক। এইখিনি আৰু ভিডিঅ'বিলাক আৰু কি চাম, আৰু ভিডিঅ'বিলাক এইখিনি, আৰু যিখিনি ক'লোঁ তোমালোকে সেইখিনি কৰিবা। কাৰণ এতিয়া টাইমটো মানে সময়টো বহুত বেছি বেয়া। এতিয়া নিজেও ক'ব নোৱাৰি ক'ৰ পৰা কি হৈ যাব। গতিকে অলপ সাৱধান থকাটো ভাল বিচাৰোঁ। আই এম ভেৰি হেপ্পী, বাহিৰত থাকিব পাৰোঁ, হ'লেও হেপ্পীত আছোঁ, সুখত আছোঁ, বহুত সুখত আছোঁ। লগতে ইয়াত বহি আছে বাবুৰ ভাই, বাবুৰ ভাই কি কৰি আছে ইয়াত, কি কৰি আছে? হাই বলে বঢ়িয়া। ইয়াতে বহি থাকিম, কি বৰিং লাগে না? আমি কিন্তু একেলগে থাকোঁ, বৰিং লাগে না নাই? আজি 21 দিন কেনেকৈ যাব না? বৰিং লাগে। এইটো ভাবোঁ 21 দিনটো কেনেকৈ যাব, কেতিয়াবা ভাবিলে বেয়া লাগি যায়। 3-4 দিন গ'ল মাত্ৰ, কেইদিন গ'ল। ঠিক আছে বাৰু, এতিয়া মই বিশেষ একো দেখাব নোৱাৰিম। গতিকে যোনটো কেমেৰাটো এতিয়া ভিডিঅ' শ্বুট কৰি আছোঁ, মই এই মোবাইলটো লৈছোঁ, মই মোৰ সৰু ভাইটিক মই দিছোঁ। আৰু মই এই মোবাইলটো দি মই বহুত কাম কৰি যাম বুলি মই আশা ৰাখিলোঁ। আৰু তোমালোকে কমেণ্ট কৰি জনোৱা এই ভিডিঅ'ৰ কোৱালিটিটো কেনে পাইছা, আৰু চাউণ্ড কোৱালিটিটো কেনে পাইছা। তো দোস্ত, এতিয়া মই চব দেখাইছোঁ চাগে। মই যোৱা নেক্সট ভিডিঅ'ত মই দেখাইছিলোঁ, ইয়াত কাপোৰ মেলি দিছিলোঁ মই। কাপোৰ লৈ আছোঁ তলত। আৰু এইখিনি চাওক, মই যে কৈছিলোঁ এইখিনি পৰিৱেশটো দেখাই দিম। পৰিৱেশটো এনেকুৱা, পৰিৱেশ চাৰিওফালে। তাৰপিছত মই এতিয়া যাম তলত, ৰুমত যাম। আৰু কথাটো হ'ল যে তোমালোকক ক'লোঁ অলপ সাৱধানে থাকিবা এইকেইদিন। আৰু এইকেইদিন মই ভিডিঅ' বাৰু মই বনাব পাৰিম, জাষ্ট বাহিৰত যাব নোৱাৰিম, একো দেখাব নোৱাৰিম, সেইকাৰণে মই ভিডিঅ' নবনাওঁ। গতিকে
এতিয়া মই গৈ আছোঁ বিল্ডিঙত, মানে বিল্ডিং চৰি কি কৰিম, এতিয়া মই গৈ আছোঁ ৰুমত আৰু কাপোৰ মেলি দিছিলোঁ, লৈ গ'লোঁ এইটো। আজি দিনটো অলপ ঠাণ্ডা ঠাণ্ডা লাগি আছে, এনেহেন লাগে কৰোণা ধৰিবই খেলা। এতিয়া মই গৈ আছোঁ তলত, চাই থাকক, চাওক ৰাস্তা ঘাটত একো মানুহ নাই, চব বন্ধ, চব দোকান পোহাৰ চব বন্ধ। এনেকুৱা অৱস্থা, অ' ভাই মুঝে মাৰো ভাই।